আজি বহুত দিনৰ পিছত তোমাক লগ পাইছোঁ। মনটো যে কিমান ভাল লাগিছে মই বুজাব পৰা নাই। ঘৰতো তুমি এনেই বহি থাকা, লগ কৰিব আহিব লাগে এনেকৈ মাজে মাজে। সেই তুমি কি কথা কোৱা? মই এনেই থাকোঁ, এনেই বহি থাকোঁ। মই উঠাৰ পৰা ৰেষ্ট নাই অলপ মনত। উঠিলোঁ মই উঠিয়ে মায়ে একে মোক চাহ দিব, সেই চাহ খাব লাগিল। চাহ কিন্তু খাই আকৌ মই লাহেকৈ আকৌ অলপ টাইম মই নাপাওঁৱেই। ভাত খাব লাগিল। ভাতকেইটা খাই আকৌ ভাতকেইটা হজম কৰিবৰ কাৰণে শুব লাগিল। শুই আকৌ আছেই মোৰ গা ধোৱা কামটো। গা ধুই আকৌ ভাত খাব লাগিল। ভাত খাই এবাৰ আকৌ শুব দিয়ে মোক। ভাতকৈ খোৱা আকৌ খোৱা। মই একদম ৰেষ্ট নাপাওঁ। আজি কিবা এসাঁজ নোখোৱাকৈ তোমাক লগ কৰিব আহিছোঁ, আৰু তুমি মোৰে কাম নাই বুলি কোৱা ন? তুমি জানা আজি মই হাগা নাই। আজি মই হাগা কামটো বাদ দি তোমাক লগ কৰিব আহিছোঁ। সেইটো বহুত ডাঙৰ কাম, মোৰ একদম মেইন কাম। সেইটো কামেই বাদ দিছোঁ আজি তোমাৰ কাৰণে। হ'ব নক'বা, তোমাৰ কথা নুশুনো একো। খোৱা লোৱা হাগা ধোৱা এতিয়া কি কাম হ'ল কিবা? কথাত ক'বলৈ আহিছে অলপ কমন চেঞ্চ বোলা বস্তু নাই। ক'ত কি কথা ক'ব লাগে তাকো নাজানো। একো নাই বাৰু এটা কথা কোৱাচোন, ছোৱালীৰ কোনবোৰ গুণ তোমাৰ বেছি ভাল লাগে কোৱা? মোৰ মানে কোনবোৰ ছোৱালী ভাল লাগে জানানে? ভাল লাগে ছোৱালীৰ গুণবোৰ। একদম মেইন কথাটো হৈছে ৰান্ধিব জানিব লাগে। তাৰপিছত কথা শুনিব লাগে, কিবা এটা ক'লে শুনা হ'ব লাগে। ধোৱা কাপোৰ চাপোৰ ধোৱা এইবিলাক কাম কৰিব জানিব লাগে। বা কাপোৰ চাপোৰ বোৱা জানিলেও ভাল হৈছে ন আজিকালি অলপ বাইদেউ। মুঠতে এইখিনিয়ে মানে খোৱাটো বনাব জানিব লাগে, ৰন্ধাটো। তাৰপিছত অলপ নম্ৰ ভদ্ৰ হ'ব লাগে, কিবা মানুহে ক'লে শুনিব, সেনেকুৱা আৰু। সেইবিলাক ভাল লাগে, যিবোৰ ছোৱালী নম্ৰ এইবিলাক ভাল লাগে। হয় নেকি? তুমি সেইবোৰ ছোৱালী ভাল পোৱা মানে ন? হয়। তুমি এটা কাম কৰিবা, কালি নহয় আমাৰ ঘৰত যাবা। আমাৰ যে ঘৰত যে ৰাখা মানুহজনী যে আছে, তেওঁৰ তাত এইবোৰ চব গুণ আছে। তেওঁ ভাল ৰান্ধে, ভাল ধুৱে, তাৰপিছত আমি যে কিবা ক'লে শুনে, চব কথা শুনে, ৰান্ধেও বঢ়িয়া। তাৰপিছত চব আৰু তুমি যি বিচাৰিছা ন চব গুণ আছে। তাকে বিয়া কৰাই লৈ আহিবা দে, চব গুণ পাবা। তুমি যি বিচাৰিছা চব পাবা। কি কথা ক'বলৈ আহিছা? মই কি তোমালোকৰ ঘৰত সেই ছাগলীজনীক বিয়া কৰাম নেকি? কথা কোৱা যে কিছুমান আৰু দিমাগটো নষ্ট কৰি নিদিবা দেই। কিবা এটা ভাল মুড লৈ আহিছোঁ মই, আকৌ কিবা আং বাং কৰি দিয়ে, খং উঠি যাব এতিয়া। কি তেতিয়াহ'লে বৰ্তমান যুগত কি সেইবোৰ গুণ বিচাৰি থাকে নেকি? শাল বোৱা, ধোৱা, ৰন্ধা, কথা, সেইবোৰ গুণ বিচাৰি থাকে ছোৱালীৰ গাত? তুমি কি মোৰ মুডটো ভাল কৰি দিছা একদম? খং নকৰিবা। মানে এইটো মোৰ মানে জাষ্ট এটা ধেমালি আৰু মানে তুমি গুণ মানে সেই বুলি ক'লা যে, সেইকাৰণে মই ক'লোঁ আৰু মানে জাষ্ট তুমি চিৰিয়াছলি ল'ব নালাগে আৰু। মোৰ তোমাক ভাল লাগে বহুত। তোমাৰ যি গুণ আছে সেইটোৱে মোৰ ভাল লাগে, মানে ক'ব গ'লে সেইটোৱে আৰু। মই ৰান্ধিব নাজানো, মই ধুব নাজানো, আৰু মই ইমান কাৰো কথা শুনি শিকিব নোৱাৰো, বুজিছা? আগতে কৈ লৈছোঁ মই। সেইবোৰ কৰিবলৈ মই আছোঁ। ৰান্ধিম মই, ধুম মই, আৰু তোমাৰ কথা মই দিনটো শুনিবলৈতো মই মই পৃথিৱীত আহিছোঁ কিয়? সেইবোৰ কৰিবলৈতো আহিছোঁ তোমাৰ কথা শুনিবলৈ, ৰান্ধিবলৈ। এইবোৰ মই কৰিম। তুমি একদম বিন্দাছ থাকা, কেৱল তুমি মোৰ লগত থাকা। এইবোৰ চব মই কৰিম। টেনশ্যন নল'বা তুমি। হ'ব মই জানো তুমি যে মাইকী নোহোৱা কৰিব, মাইকীৰ কামবোৰ যে তুমি কৰিব মই জানো। মোক ক'ব নালাগে নতুনকৈ আকৌ। কেলা নকৰিম বুলি ক'লেও বেয়া, কৰিম বুলি ক'লেও মাইকী মই মোৰ মানে জীৱনটো যে হৈছে আৰু। কি ক'লা? নাই একো কোৱা নাই। অতীতৰ কথা কিছুমান মনত পৰিছে মোৰ। একো নাই, হ'ব।